নমস্কাৰ সকলোকে বেছি দীঘলীয়া নকৰি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। এয়া দেখিছে যে খুৰীজনী নেমুৰ মালা আৰু লঙৰ মালা লৈ আনিছে আৰু বহুতো কিবা কিবি। তেওঁৰ নাতিনীটো মানে ইমান চিৰিয়াছ আছিলে, মানে কোনো ডক্টৰে তাইৰ মানে বেমাৰবোৰ ধৰিব পৰা নাছিলে। চেন্নাইত দেখুৱাইছিলে, দিল্লীত দেখুৱাইছিলে আৰু জাৰ্মানীৰ ডক্টৰেও চোৱা বুলি কৈছে আৰু বহুত কিবা কিবি। তাৰপিছত কোনো ডক্টৰেই ভাল কৰিব পৰা নাই। তাৰপিছত আমাৰ ইয়াৰ কথা, মাৰ কথা, আমাৰ মন্দিৰৰ কথা কোনোবা এজনে কোৱাৰ পিছত তাৰ পিছদিনাই আহিলে। অহাৰ পিছত এতিয়া মানে সন্তানটো সম্পূৰ্ণভাৱে সুস্থ আৰু এতিয়া একো বেমাৰেই নাই। মাৰ কৃপাত তেওঁলোকে আহিছে, আহি মাৰ আগত জনাইছে, সেইখিনি খুবেই ভাল লাগিছে। যাতে মায়ে মংগল কৰক, দীৰ্ঘায়ু কামনা কৰিলোঁ মাৰ ওচৰত। আৰু যাতে আৰু প্ৰথম দিনা আহোঁতে মাকৰতো অৱস্থাই নাছিলে, কান্দি কান্দি যে কি হ'ব ছোৱালীজনী, ভাল পাবনে মা, ভাল পাবনে। মই কেৱল মাৰ ওপৰত বিশ্বাস কৰি আস্থা দিছিলোঁ তেওঁলোকক। এয়া সমাধান হ'লে অলপমান কওক, মাইনা কোৱা। মোৰ গাটো মানে কেইদিনমানৰ পৰা বহুত বেয়া আছিলে। মই একো খাব পৰা নাছিলোঁ। মোৰ পুৰা পেট চেট বিষাই আছিলে মানে 2 মাহ ধৰি। আৰু ইয়াত অহাৰ পিছত বেছি আৰু সময় লগা নাই বাৰু, এসপ্তাহমানতে মই গা ভাল পালোঁ। মই মাৰ আশীৰ্বাদৰ বাবে মানে মই এসপ্তাহৰ ভিতৰতে মই গা পাই গ'লে ন। বেমাৰটো ধৰা পৰা নাছিলে। আচল কথা মানে বেমাৰটোৱে ধৰা পৰা নাছিলে কি হৈছে। আৰু ইয়াত যেতিয়া আহিছোঁ তাৰ পিছৰ দিনত মানে তাৰ নেক্সট ডে চেলাইন দিব লগা হৈ গৈছিলে। চেলাইন দিব লাগিছিলে আৰু একোৱেতো খাব পৰা নাছিলোঁ। আৰু ইয়াত যেতিয়া আহিছোঁ তাৰ নেক্সট ডে মানে মোৰ বেমাৰটো ধৰা পৰিলে। তাৰপিছত সেইটো ট্ৰিটমেণ্ট হ'ল আৰু এতিয়া মই পুৰা ভাল সুস্থ। এইটো হৈছে মাইনাটোৰ মা। আৰু বাইদেউ কওক অলপমান, কেনেকুৱা লাগিলে? আপুনিতো প্ৰথম দিনাই কান্দি কান্দি আহিলে মাৰ চৰণত, এতিয়া মুখত হাঁহিটো দেখি খুব ভাল লাগিছে। প্ৰথমটো আহিছিলোঁ, তাইতো গা বহুতেই বেয়া আছিলে। তো বহুত ট্ৰিটমেণ্টো কৰিলোঁ ইয়াতে। আপোনাৰ মেডিচিনো খুৱাই আছিলোঁ, কিন্তু অলপো ভাল পোৱা নাছিলোঁ। লাষ্ট ইয়াতে আহিলোঁ মাৰ তাত আহি আৰু কিবা এটা মাৰ আশীৰ্বাদত আৰু তাই ভাল পালে আৰু এতিয়া তাই মোটামুটি ভালেই, সুস্থ পুৰা। দিয়ক, সেইখিনিয়ে মাৰ ওচৰত প্ৰাৰ্থনা। সকলো ভক্তৰে যাতে মায়ে প্ৰাৰ্থনা স্বীকাৰ কৰে, মনোকামনা পূৰা কৰে, সেয়ে মাৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আৰু আমাৰ পূজা কৰাৰ সময় হৈ গৈছে যিহেতুকে, সেইবাবে মই তেওঁলোকক বেছি নুসুধিলোঁ কথাবোৰ। তেওঁলোকে আমাৰ আগতেই প্ৰকাশ কৰিছে, তথাপিও আৰু ভিডিঅ'টো বনোৱাৰ জৰিয়তে অলপমান উঠালোঁ আৰু তেনেকৈ কথাবোৰ। সেয়ে আৰু মায়ে কৃপা কৰক সকলোকে।